হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, ৰেঙনি চেনেলত কেইবাবছৰে সম্প্ৰচাৰিত হৈ থকা আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিকখন হৈছে বেহাৰবাৰী আউটপোষ্ট। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল লাইফৰ সন্তানসকলক, অৰ্থাৎ তেওঁলোকৰ মাজত কোন কোন বিবাহিত আৰু কাৰ কিমানজন ল'ৰা ছোৱালী আছে, এই আটাইবোৰ তথ্য আপোনালোকক দিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। গাইজ, পোনপ্ৰথমে আৰম্ভ কৰিছোঁ কে ছাৰৰ পৰা। বেহাৰবাৰী আউটপোষ্টৰ এটা অতি জনপ্ৰিয় চৰিত্ৰ কে ছাৰ, অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাদেৱ। কে ছাৰৰ এটি খুবেই মৰম লগা পুত্ৰ সন্তান আছে, যাৰ নাম প্ৰিয়াংশু তথা পিমন, আৰু তেওঁৰ পুত্ৰ সন্তানৰ বয়স প্ৰায় 4 বছৰ। কে ছাৰে তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে একেলগে উঠা ফটো কিছুমান ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে তেওঁৰ পুত্ৰৰ লগত কৰা ধেমালিবোৰো ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। এইবাৰ আহিছোঁ ছাৰৰ বিষয়ে। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ এটা গাম্ভীৰ্যপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাদেৱ বিবাহিত যদিও তেওঁৰ কোনো সন্তান আছে নে নাই এতিয়ালৈকে জানিবলৈ পোৱা নাই। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা অসমীয়া চিনেমা জগতৰ এগৰাকী তাৰকা নিশিতা গোস্বামী। বন্ধু বান্ধৱীসকল, নিশিতা গোস্বামীৰ এটি মৰমলগা পুত্ৰ সন্তান আছে, যি দেখিবলৈ মাকৰ নিচিনা একেই, আৰু তেওঁৰ পুত্ৰ সন্তানটিৰ নাম হৈছে ৰিভান চক্ৰৱৰ্তী। তেওঁৰ বয়স প্ৰায় 6 বছৰ। নিশিতা গোস্বামীয়ে তেওঁৰ পুত্ৰৰ সৈতে উঠা ফটোৰ লগতে তেওঁলোকৰ কিছুমান অন্তৰংগ মুহূৰ্ত ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ এটা খুবেই জনপ্ৰিয় চৰিত্ৰ হৈছে মোহন, অৰ্থাৎ দীপজ্যোতি কেওট, যাৰ অভিনয় দৰ্শকৰ মনত সদায় হাস্যৰসাত্মক আমোদ দি আহিছে। মোহন এতিয়ালৈকে অবিবাহিত, গতিকে তেওঁৰ কোনো সন্তান নাই। গাইজ, বেহাৰবাৰী আউটপোষ্টৰ আন এগৰাকী জনপ্ৰিয় চৰিত্ৰ হৈছে মণি বৌ, অৰ্থাৎ পাপৰি বৰা। বন্ধু বান্ধৱীসকল, মণি বৌৱে ছ'চিয়েল মিডিয়াত তেওঁৰ বৈবাহিক জীৱনৰ বহুতো কথা শ্বেয়াৰ কৰিছে যদিও বৰ্তমানলৈ তেওঁলোকৰ ল'ৰা ছোৱালী আছে নে নাই সেই বিষয়ে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই। এইবাৰ আহিছোঁ ছাৰ অৰ্থাৎ আঞ্চুমান ভূঞাৰ বিষয়ে। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ আন এটা আকৰ্ষণীয় চৰিত্ৰ হৈছে ছাৰ। ছাৰৰ এটি খুবেই মৰমলগা পুত্ৰ সন্তান আছে, যাৰ নাম অভি, আৰু তেওঁৰ বয়স প্ৰায় 6 বছৰ। ছাৰে তেওঁৰ পুত্ৰৰ সৈতে উঠা ফটোসমূহ মাজে সময়ে ছ'চিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ অন্য এটি জনপ্ৰিয় চৰিত্ৰ হৈছে তৰামাই, অৰ্থাৎ সীমা বৰুৱা। তৰামাইৰ এজনী মৰমলগা ছোৱালী আছে, যাৰ নাম আকৃতি, আৰু তাইৰ বয়স প্ৰায় 3 বছৰ। বেহাৰবাৰী আউটপোষ্টত তৰামাইৰ লগত তেওঁৰ কন্যা সন্তানটিকো মাজে সময়ে দেখিবলৈ পোৱা যায়। তৰামাই তেওঁৰ কন্যা সন্তানটিৰ সৈতে উঠা ফটোসমূহ ছ'চিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যনত ক্লিক কৰি থ'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপুনি উপভোগ কৰিবলৈ পায়।